এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি মই মোৰ নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আজি এই ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজি আমাৰ ঘৰত হৈছে সেইদিনাখন আপোনালোকে গম পাইছে আমি হুঁচৰি মাৰিলোঁ। হুঁচৰি মৰাৰ পিছত এতিয়া আমাৰ ঘৰত আছে আজি ভোজ। এতিয়া আহি পালেহি আমাৰ অকু, এইফালে আছে আমাৰ জ্যোতিষ্মান। এতিয়া গোটেইখিনি অহাৰ পিছত আমি বিহু কেনেকৈ উৰুৱা আৰু ভোজত কি কি হ'ব দেখাই যাম। তো বলক এতিয়া আমি গোটেই লগৰখিনি এনেই বিহু উৰাম। এতিয়া আহি পাই গ'ল আমাৰ টি মানে আৰু খুৰী আৰু টি বুলি মাতো মই চবে জানেই। টিয়ে আহি পালে আজি আমাৰ ভোজৰ কাৰণে আমাৰ টিও আহিছে। আমাৰ টিয়ে মাক অকণমান হেল্প কৰি দিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে দেই। ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল। এতিয়া আমি চাওঁগৈচোন ভিতৰত কি হৈছে। তাই বনাই আছে মাংস। এইটো কি হয় মা? এইটো চিকেন গ্ৰেভি। এইফালে আমাৰ এইটো মাংস একদম হৈ আছে। চিকেন গ্ৰেভি হৈছে। আমাৰ গা চাটো ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম বিহু এৰিবলৈ, যিহেতু এতিয়া বিহু মাৰি আমাৰ হৈ গ'ল। আজি ভোজ আছে আমাৰ ঘৰত। এতিয়া আমি যাম, আমি বিহু মাৰিবলৈ যাম। এতিয়া গোটেইখিনি আমাৰ লগৰ অকু, নয়ন, ৰক্তিম, ৰুমজুন চব আছে। এতিয়া আমি যাম বিহু মাৰিবলৈ। এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ। ধুতি এইফালে পিন্ধি ল'লোঁ, ধুতি লগাই ল'লোঁ, গামোচা ৰেডি হৈ গ'ল। এতিয়া মই ৰেডি। এতিয়া আমি যাওঁ বিহু উৰাবলৈ। গোটেইখিনি আমাৰ লগৰ। এতিয়া আমি যাওঁ। এইফালে আমাৰ আহি গ'ল নয়নৰ এটা ইউটিউব চেনেল আছে। তাৰ চেনেলটো চবে লাইক কৰি দিব। তোমাৰ চেনেলটোৰ নাম কৈ দিয়া। নয়ন ব্লগছ আছাম টেক্স। আৰু চেনেলটো চবে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। সেইফালে আমাৰ নাচনীও আহিছে ৰুমজুন। এতিয়া আমি যাওঁ নামঘৰৰ যোন আমাৰ আম গছ এডাল আছে তাতে আমি বিহু উৰাম। আমি গৈ আছোঁ বিহু উৰাবলৈ। মোৰ হাতত আছে এইফালে পেপা। এইফালে আহি গ'ল মোৰ ভাই, বেদান্ত ভাই আহি গ'ল। মিলাৰাম ভাই একদম মুখটো ফুলাই থৈছে। গৈ আছোঁ। এইফালে আহিছোঁ আমাৰ ৰক্তিম। এইফালে আমাৰ পাপাও গৈছে আমাৰ লগত। এতিয়া আমি যাম সেৱা কৰিবলৈ। এয়া দাদা দেখিছে? এতিয়া আমি গছত গামোচা মাৰি দিব গৈছোঁ। য়েছ উঠাই লওক। কিবা পৰিলে পেপা হেৰিও পৰিলে। এইটো দাদা আমাৰ বহুত ধুনীয়া আছে। আমাৰ পাপাহঁতি এতিয়া বিহু এই গামোচা মাৰিছে। এইজোপা আম গছত আমি চববাৰ বিহু আৰু কেনেকৈ গৈছে।